মাহঁতনো কেতিয়া পাবহি ঘৰত অকলে অকলে থাকি আমনিহে লাগিছে ঐ ৰিংকু কি কৰিছ টেংকু নাই এনেই বহি আছো তই যে দুৱাৰ মাৰি বাহিৰত বহি আছ ঘৰত কোনো নাই নেকি নাই মা দেউতাহে বিয়া খাবলৈ গ'ল ভিতৰত অকলে থাকি ভাল নালাগে দেখি বাহিৰতে বহি আছো আৰু তই বাহিৰতে থিয় হৈ থাকিবিনে ভিতৰলৈকে বল বল বহি টেংকু তই কিবা দৰকাৰত আহিছিলি নে এনেই আহিছিলি নাই এনেই আহিছিলো ঘৰতনো কিমান সোমাই থাকিবি ভাবিলো ৰিংকুৰ ঘৰৰ পৰাই এপাক আহোঁগৈ তই আহি ভালেই কৰিলি তোলৈ মই ফোন কৰিম বুলি ভাবিছিলোৱেই কিয় ঘৰত অকলে থাকি ভাল নালাগে লগ এটা হ'লে ভাল লাগে সেইকাৰণে সেইটো হয় বাৰু কিন্তু তই বিয়ালৈ নগলি কিয় মই বিয়ালৈ মা দেউতা অহাৰ পিছত যাম আচ্ছা আৰু তই যে কৈছিলি ঘৰত অকলে থাকি ভাল নালাগে বুলি তইচোন বিয়াখনকে পাতি ল'ব পাৰ নাই নাই মই বিয়া নাপাতো দেই তই আকৌ কিয় বিয়া নাপাত নাই নাই মই বিয়া পাতি জীৱন ধ্বংস নকৰোঁ বিয়া পাতিলেনো ক'ৰবাত জীৱন ধ্বংস হয় নেকি হয়তো আকৌ আমাৰ নগেনক দেখিছোঁ নহয় ঘৰৰ সকলো কাম কৰি থাকে ভাত বনোৱাৰ পৰা কাপোৰ ধোৱালৈকে হ'লেও সকলো ছোৱালী একে নহয় তেনেহ'লে তই বিয়া পাতিবিনে নাই পাতিম আকৌ ৰিংকি যে তাইক ঠিক আছে বাৰু তোৰ বিয়া খাম বুলি আশা কৰিলোঁ খাবি খাবি তহঁতৰ ঘৰলৈ অহা বহুত সময় হ'ল এতিয়া যাওঁ ঠিক আছে বাৰু যা তেনেহ'লে মই যে বিয়া চিয়া পাতিবলৈ নাই দেই ছিংগুল লাইফে ঠিক আছে বিন্দাছ য'তে মন যায় যেতিয়া মন যায় যাব পাৰিম কোনো টেনশ্যন নাই মাহঁত অহালৈকে মই বিয়ালৈ যাবলৈকে ওলাই থাকোঁগৈ কিনো কৰোঁ ভাবিয়ে পোৱা নাই ৰিংকুকে ফোন এটা কৰি মাতোঁ ইমান গৰম উঠিছে এই গৰমত লাইনডালনো কিয় কাটি থৈছেহে টিংকুৱে ফোন কৰিছে দেখোন হেল্ল' টিংকু কি হ'ল কিয় ফোন কৰিছিলি ঐ ৰিংকু মই ডাঙৰ বিপদ এটাত পৰিছোঁ ঐ টিংকু কি হ'ল তোৰ কিবা হৈছে নেকি হৈছে মই পাৰ্কতে বহি আছোঁ তই আহচোন ঠিক আছে বাৰু গৈছোঁ ৰ ঐ টিংকু তোৰ কি হৈছে ক ৰিংকি আৰু মোৰ কথা তাই মাক বাপেকে গম পালে তাইক গালি পাৰিছে আৰু ঘৰৰ পৰা ওলাবলৈ দিয়া নাই আজি বোলে তাইক পলুৱাই আনিব লাগে কাইলৈ বোলে তাইক চাবলৈ ল'ৰা আহিব মই কি কৰোঁ ভাবিয়ে পোৱা নাই তই কিবা এটা উপায় দেচোন তই এটা কাম কৰ আজি ৰাতি তাইক লৈ আহ কথাটো ভাল হ'ব জানো মুঠতে তাইক তই লৈ আন যদি তই ভাল বেয়া কথা চিন্তা কৰিছ তেনেহ'লে তই তাইক পাহৰি যা ঠিক আছে বাৰু আজি ৰাতি তাইক লৈ আহিম তেনেহ'লে এতিয়া ৰিংকিক ফোন এটা কৰি কৈ থওঁ কৰ হেল্ল' শুনিছোঁ কোৱা তুমি আজি ৰাতি যেনে তেনে তিনিআলিলৈ ওলাই আহিবা মই ৰৈ থাকিম ঠিক আছে বাৰু ঐ ৰিংকু তাই আহিম বুলি কৈছে কিন্তু ৰাতিকে তয়ো মোৰ লগত যাব লাগিব হেই মই নাযাওঁ তয়ে যাবি নহয় অকলে যাবলৈ ভয় লাগে সেইকাৰণে তোক লগ ধৰিছোঁ ঠিক আছে তেন্তে যাম বাৰু এতিয়া ঘৰলৈ যাওঁ ব'ল ব'ল ঐ টিংকু ইমান দেৰিলৈকে অহা নাই যে আহিবনে নাহে আহিব তাই মোক আহিম বুলিয়ে কৈছিলে আহিছে তোমাক আহোঁতে কোনোবাই দেখা নাইতো নাই মোক কোনেও দেখা নাই তহঁতি কথা পাতিবলৈ বাদ দে ইয়াৰ পৰা বেগেতে যাওঁ ব'ল ব'ল এই আজি কি হ'ল ইমান দেৰিলৈকে চাহ অনা নাই যে আগতেতো ইমান দেৰি নকৰে নিশ্চয় কিবা এটা হৈছে নিজে চাই অহাই ভাল তোমাৰ কিবা হৈছে নেকি ইমান দেৰিলৈকে শুই আছা যে আৰু চাহো দিয়া নাই যে মই আজিৰ পৰা চাহ ভাত বনাব নোৱাৰোঁ সেইবিলাক কাম তুমি কৰিব লাগিব আৰে মই কিয় সেইবিলাক কাম কৰিম যদি ময়ে চাহ ভাত বনাব লাগে তেনেহ'লে তোমাকনো আনিছোঁ কিয় মুঠতে আজিৰ পৰা মই একো কাম কৰিবলৈ নাই আৰু তুমিয়েচোন কৈছিলা তোমাক মই ৰাণীৰ দৰে ৰাখিম বুলি সেইবোৰ কথা পাহৰিলা নেকি হ'লেও আৰু এতিয়া মই তোমাৰ কথা একো শুনিবলৈ নাই যোৱা এতিয়া চাহ একাপ বনাই আনা ঠিক আছে বাৰু হেৰা শুনিছানে তুমি পালাহি পালোহি বৰ গৰম উঠিছে
বাচনখিনি ধুই লোৱাগে যোৱা আৰু ভাতকেইটাও বনাই দিবা তুমি দিনটো কি কৰি আছিলা মই মোবাইলত চিৰিয়েল চাই আছিলো তুমি মোবাইলত চিৰিয়েল চাই থাকা মই ঘৰৰ সকলো কাম কৰিম দেই আপুনি কৰি থাকক এই সব মানে কিয় যে বিয়া পাতিছিলো ৰিংকুৱে ঠিকে কৈছিলে সিংগুল থকাই ভাল হেৰা ৰিমটটো দিয়া চিৰিয়েলখন চাব লাগে তোমাৰ মোবাইলটো কি হ'ল মোবাইলত চোৱাগে আকৌ মোবাইলত চাবলৈ নেটৱৰ্কে পোৱা নাই দিয়া ৰিমটটো ৰবাচোন চিনেমা এখন চাই আছো ৰিমটটো দিয়া বেগেতে চিৰিয়েলখন গুচি যাব চোৱা তুমি চিৰিয়েল চোৱা নহ'লে চিৰিয়েলখন গুচি যাব কিবা এটা চাম বুলি ভাবিলে নেটৱৰ্কটো নাপায় আপুনি ইয়াত এনেই বহি আছে মই ইয়াত এনেই বহি আছো ব'লা বাচনখিনি ধুই লোৱাগৈ তুমিয়েই চোন ধুব পাৰা কি মই বাচন ধুব লাগে নহয় কলিজা যদি ময়ে ধুম তোমাক ধেমালিহে কৰিছো কিয় যে বিয়া পাতিছিলো ৰিংকুৰ কথা শুনা হ'লে মোৰ আজি এই অৱস্থা নহ'লহেঁতেন ইমান দেৰি কিয় দুৱাৰ খোলা নাই আজি মানে আপুনি মাল খাই আহিছে মই মাল খাই আহিছো আজি কি মই সদায় মাল খাম আৰু এইখন ঘৰৰ মই ৰজাৰ দৰে থাকিম আৰু তই ঘৰৰ সকলো কাম কৰিব লাগিব কৰিবিনে নাই কৰিম ঘৰৰ সকলো কাম ময়ে কৰিম ঘৰ কোনে সাৰিব মই সাৰিম ভাত কোনে বনাব ময়ে বনাম বাচন আৰু কাপোৰ কোনে ধুব ময়ে ধুম আজিৰ পৰা এইখন ঘৰৰ ৰজা মই আৰু তই মোলে কি ভেবা লাগি চাই আছ যা ভাত বনাগে ধু কাপোৰ ধু কালি মদ খাই তাৰ অভদ্ৰামী দেহা ধুইছো আজিৰ পৰা এনেকুৱা নকৰো কালি সি মদ খাই ঘৰৰ ৰজা হয় তোক আজি ঘৰৰ ৰজা বনাই আছো এইখিনি ধু দেহা তেনেকুৱা নকৰিবা মই আজিৰ পৰা নকৰো মই এনে ভাল নহয় তই ভাল একদম চুপচাপ কাপোৰ ধুই থাক ঐ ৰিংকু মই কিয় বিয়া পাতিছিলো মই বৰবাদ হৈ গলো মোৰ জীৱন ধ্বংস হৈ গলো বন্ধুসকল ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈ ইমানে বাই